हेलो फ्रेंड्स तो काली मैं থাকিলো কৰিমগঞ্জত এই ৰুমত থাকিলো আৰু এই ৰুমটো হৈছে মোৰ ভাইটি এটো নৱজ্যোতি ভূঞা হাই এও থাকে কৰিমগঞ্জত এও ভেটেৰিনাৰী অফিচাৰ হয় ইয়াত পোষ্টিং হৈ আছে সো কালি ৰাতি ইয়াত থাকিলো আৰু এতিয়া আমি যাবলৈ ওলাইছো এও মোক অলপ আগবাই থৈ আহিব মই ৰাস্তাতে যেতে ভালকে চিনি নাপাওঁ অলপ আগত থৈ আহিব আৰু তাৰ পৰা মই আগৰতলা অভিমুখে যাত্ৰা কৰিম Hello Havers to welcome to my channel nabajyotisvibes আৰু আজি ভিডিওটো হৈছে মই আগৰতলা আহি থকা সেকেন্ড পাৰ্ট আপোনালোকে যদি ফাৰ্স্ট পাৰ্টটো চোৱা নাই আই বটমত গলে ফাৰ্স্ট পাৰ্টটো পাই যাব সেইটো চাই লওক তাৰপিছত এইটো চাব নহলে আপোনাৰ আধাখনিয়া হ'ব তো যদি আপোনালোকে আগৰ ভিডিওটো চাইছে তেন্তে আহক ভিডিও পাৰ্টটো চাওক সো এইটো হ'ল শিলং আগৰতলা সাবৰুম ৰোড NH 44 অলপ বৰষুণ হৈ আছে ইয়াৰ মানে কোৱাটো কি হয় আপোনাৰ ৰাইট হেণ্ড সাইডে মেঘালয় পাহাৰ আৰু লেফট হেণ্ড সাইডে মিজোৰাম পাহাৰ তো এই জায়গাখিনি মাজত পৰে আৰু ইয়াত খুবেই বৰষুণ হয় তো এটা ৰাস্তা ভুল হৈ মই গুচি আহিলোঁ ভুল নহয় এইটো ৰাস্তাতে যায় চুৰাবাৰী যিখন অসম আৰু ত্ৰিপুৰা গেট চুৰাবাৰী এইটো ৰাস্তাতে যায় কিন্তু এইটো ৰাস্তা বৰ্তমান বন্ধ আছে ব্লক কৰা আছে বুলি ক'লে তো মই আগৰ এটা ৰাস্তা আছে হাইৱে দি সেইটো ৰাস্তাতে যাব লাগিব ওপৰত লিখা আছে চুৰাবাৰী 23 কিলোমিটাৰ তো অসম আৰু ত্ৰিপুৰা বৰ্ডাৰ পাইছোহি তো মোক আইডিখন চাই যাব দিলে আৰু ক'ৰবাত কিবা আছে চাই গেট আৰু এখন আগত দেখিছোঁ আৰু এখন গেট আছে এই আঁতৰত দেখা সেইটো হ'ল কোভিড চেণ্টাৰ ইয়াত লিখা আছে কোভিড টেষ্টিং চেণ্টাৰ চ' এতিয়া মই তাত যাব লাগিব আগৰ তিনিখন গেটত একো চেক মানে জাষ্ট চাই আৰু এৰি দিয়ে সুধি চ' ইয়াত চব ল'ব চাগে চব টেষ্ট কৰিব বা ৰেপিড টেষ্টিং হ'ব এতিয়া কি হয় গ'লে গম পাম এখন এখন স্কুল হয় ইয়াতে টেষ্টিঙৰ চেণ্টাৰ পাতিছে
তো চোৱাত দিলোঁ, আধা ঘণ্টামান লাগিব ৰিপৰ্ট অহালে। তো দেখা যাওক, ৰিপৰ্টটো আহিলে আপোনালোকক ক'ম। তো ইয়াত এনেকৈ হৈ আছে টেষ্টিং। তো ৰিপৰ্ট মোৰ নিগেটিভ আহিলে। এতিয়াহে মনটো শান্তি লাগিছে, কাৰণ এজন পজিটিভ ওলাই গৈছে বুলি কোৱাৰ পিছত বিৰাট চিন্তা হৈছিলে। এতিয়া মই আগৰতলা যাব পাৰিম। তো তাত গৈ চাওঁ আৰু গাড়ীত উঠি লৈ পিছৰখিনি আপোনালোকৰ ৰাস্তা দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' ত্ৰিপুৰা সোমাই আহি আছোঁ এতিয়া। এইখিনি ৰাস্তা ভালেই, অসমৰ যিখিনি পাৰ আছিলে এইখিনি অলপ বেয়া, বাকী গেট পাৰ হোৱাৰ পিছৰ ৰাস্তাখিনি মোটামুটি ভালেই। ৰাস্তাত আহি গৈছিলে, কাষত মাক আহি আছে, কিন্তু মাকে বাচ্ছাটোৰ প্ৰতি গুৰুত্ব দিয়া নাছিলে। চ' বাচ্ছাটো ৰাস্তাৰ ফালে আহি আছিলে আৰু মই অলপ স্পীডতে আহিছিলোঁ, ৰাস্তা যিহেতু খালী আছিলে। কিন্তু মই দেখা পালোঁ, দেখা পোৱাৰ কাৰণে মই কাটি মেলি আনিলোঁ। কিন্তু এনেধৰণৰ অসাৱধানতা মানে বিৰাটেই বেয়া কথা। চ' মই সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ কৰোঁ, যেতিয়া আপোনালোকে যিকোনো ৰাস্তা, হয়তো গাঁৱৰ ৰাস্তাই হওক, হাইৱে হওক, যিকোনো ধৰণৰ ৰাস্তা য'ত গাড়ী আহে, বাইক আহে বা চাইকেল আহে বা যিকোনো ধৰণৰ বাহন আহে, ত' সদায় নিজৰ বাচ্ছাক হাতে ধৰি ৰাখিব, কাৰণ বাচ্ছাটো ক'ব নোৱাৰি কোন মুহূৰ্তত ক'লে দৌৰি দিব। সেয়েহে যিকোনো ধৰণৰ দুৰ্ঘটনা বা বাচি থাকিবৰ কাৰণে সদায় শিশুক লগত ৰাখিব। মই আহি আছোঁ আপোনাৰ পানীসাগৰ হৈ। দুটা ৰাস্তা আছে, এটা আছে ধৰ্মনগৰ হৈ আৰু এটা আছে পানীসাগৰ হৈ। আৰু এই যিটো গুৱাহাটীৰ পৰা আগৰতলা যিটো ৰাস্তা, তাত আপোনালোকৰ মোটামুটি 70% ৰাস্তা ভাল, 40% বেয়া, আৰু তাৰে 10% বহুত বেয়া। আজি লগ বাইদেউ 10 টকাত মধিয়াম, ইমানখিনি মধিয়াম। গোটেই গাঁত আৰু গাঁত। ৰাস্তা বেয়া, কণ্টিনিউৱাছলি চলি আছে প্ৰায় এতিয়া 12-15 কিলোমিটাৰমান হ'ল। এতিয়া আহি লং দৰাই পাইছোঁ। ৰাস্তা এইখিনি জেগা মোটামুটি ভালেই। আপোনাৰ অসম বৰ্ডাৰ পাৰ হৈ প্ৰথম 30 কিলোমিটাৰ ভাল, তাৰ পিছৰ 25 কিলোমিটাৰমান ৰাস্তা বহুত বেয়া মানে বহুত বেছি বেয়া। গাঁত গোটেই, গাড়ী পাৰ কৰিব কাৰণে বিৰাট অসুবিধা। তো তাৰপিছত বাকীখিনি ৰাস্তা ভাল। আৰু এতিয়া মানুহ পাইছোঁ, মানুহ লং দৰাই ৰাস্তা ভাল। ইয়াত তেলিয়ামৰা পাম, তেলিয়ামৰাৰ পিছত আগৰতলা পাম। আৰু এই ৰাস্তাটো মই আপোনাক কৈ থওঁ,
এতিয়া কৰোণাটো কথা পাতি দিওঁ বাকী অন্য সময়ত যদি আহে খোৱা বোৱাৰ বৰ বিশেষ জেগা নাই ভাল জেগা নাই মই যিমান দেখা পালোঁ সৰু সৰু হোটেলবিলাকে আছে নাই So ultimately মই আগৰতলা আহি পালোঁ আগৰতলা চিটিখন বাইপাছ কৰিলোঁ এটা বাইপাছ আছে বাইপাছেদি মই সোমাই দিলোঁ আৰু চিটিত সোমালে বহুত টাইম লাগি গ'ল হয় আৰু এতিয়া মই যাম এখন হোটেলত থাকিম আজি আৰু কাইলৈ দুদিনমান থাকিম আৰু তাৰপিছত মোৰ ৰুমত হোম কোৱাৰেণ্টাইন কৰিম তো ভিডিঅ'টো ইমানেই এটা থলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক এটা কৰক আৰু কমেণ্ট কৰক কি ভাল লাগিলে কি বেয়া লাগিলে নতুন ভিডিঅ'ৰ সৈতে আপোনাক লগ পাম আজিলৈ বাই বাই see you in the next video